কথাটো হ'ল যোৱা এক সপ্তাহ ধৰি মই ইউটিউবত ভিডিঅ' অহা নাই। মই ভিডিঅ' আপোনালোকৰ মাজত এৰিব পৰা নাই। নিশ্চয়কৈ ইয়াত আপোনালোকে কাৰণটো ধৰিব পাৰিছে। যোৱা 2 ফেব্ৰুৱাৰী 2026 ইয়াতে কি হ'ল, বাজেট ডেত মই ট্ৰেডিং কৰিলোঁ। ছানডে আছিলে সেইদিনা, আৰু সেই ট্ৰেডিং জাৰ্ণিটো মই আপোনালোকক জনাইছোঁ কি ধৰণে মই লোকচানৰ সন্মুখীন হ'লোঁ, আৰু সেই লোকচানৰ ফলস্বৰূপে মোৰ কেপিটেল একেবাৰে শূন্যৰ নিচিনা হৈ গ'ল। তো যিয়ে নহওক, এতিয়া কথাটো হ'ল যে যোৱা এক সপ্তাহ ধৰি আচলতে মানি মেনেজমেণ্টৰ কাৰণে হওক বা মোৰ ব্ৰেইনটো অলপমান যিহেতু লোকচান হ'লে ব্ৰেইনটো সদ্যহতে মানে আগৰ দৰে কাম নকৰা হৈ যায়, আৰু সেইকাৰণে মানে আমি ব্ৰেকো ল'ব লাগে মাৰ্কেটৰ পৰা। এইটো এটা ৰিজন আছিলে মই ব্ৰেক লোৱাৰ। আৰু ছেকেণ্ড কথা হ'ল মূলধনো নাইকিয়া হৈছে, সেইটোও সঁচা কথা। কাৰণ এক্সচেঞ্জবিলাকত মোৰ যিমান ব্ৰকাৰ একাউণ্টবিলাক যিবিলাক আছিলে, মোৰ গ্ৰ' হওক, ধান হওক, এইবোৰ একাউণ্টত যিবোৰ মোৰ পইচা আছিলে সেইবোৰ চব মোৰ শেষ হৈ গ'ল। এতিয়া কথাটো হ'ল যে মই নেক্সট ট্ৰেডিং জাৰ্ণিটোক মই যদি আগুৱাই লৈ যাব খোজোঁ, নিশ্চয়কৈ মোক পুঁজিৰো দৰকাৰ। তো পুঁজি নোহোৱাকৈ মই ট্ৰেডিং কৰিব নোৱাৰোঁ, আৰু ট্ৰেডিং নকৰিলে মই আপোনালোকৰ মাজত ভিডিঅ' এৰিব নোৱাৰোঁ। এতিয়া কথাটো হ'ল যে তেতিয়াহ'লেতো মোৰ যিটো ট্ৰেডিং জাৰ্ণি, মোৰ যিটো এনালাইচিছ, মোৰ যিটো শিক্ষা, মই যিটো ট্ৰেডিং শিকিবলৈ ট্ৰাই কৰি আছোঁ, সেইখিনি শিক্ষা বা শিক্ষাৰ যিটো চৰ্চা সেইটো নাইকিয়া হৈ যায়। সেই হেতুকে মই যোৱা এক সপ্তাহ ধৰি চিন্তা কৰি আছিলোঁ যে মই ভিডিঅ' বনাব লাগে। মোৰ যিটো শিক্ষাগত যিটো চৰ্চা ট্ৰেডিঙৰ ওপৰত, সেই চৰ্চাটো মই অব্যাহত ৰাখিব লাগে। কাৰণ কি হয়, যিটো বস্তুত আমি সচৰাচৰ লাগি থাকোঁ বা সময় ব্যয় কৰোঁ বা কৰ্ম কৰি থাকোঁ, সেই কৰ্মৰ ফলস্বৰূপে কিন্তু আমি ফলাফল কিন্তু পাওঁ। কিন্তু যোৱা এক সপ্তাহ ধৰি ভিডিঅ' বনোৱা নাই, আপোনালোকৰ মাজত মই চৰ্চা কৰা নাই। মই নিজেও মানে মাৰ্কেট ৰিলেটেড একো বস্তু চোৱা চিতা ইমান এটা কৰা নাই। গতিকে মই ভাবি আছিলোঁ যে মোৰ এই ট্ৰেডিং জাৰ্ণিটো ইতি পৰাতকৈ ভাল, মই এই বিষয়বস্তুটোক মই চৰ্চা কৰোঁ, আগলৈ লৈ যাওঁ। সেই হেতুকে মই ভাবিছোঁ আৰু চিন্তা চৰ্চা কৰিছোঁ যে মোৰ ইউটিউবত যি ভিডিঅ' মই এৰিবলৈ আৰম্ভ কৰিছিলোঁ, সেই ভিডিঅ'টো মই বন্ধ নকৰাটো ভাল হ'ব। মই আপোনালোকৰ মাজত ভিডিঅ'টো এৰি থাকিব লাগিব, তেতিয়াহ'লে মোৰ চৰ্চাটো, মোৰ যিটো শিক্ষা ট্ৰেডিঙৰ ওপৰত, সেইটো চলি থাকিব। এই জাৰ্ণিটো মানে বন্ধ নহ'ব। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ আৰু আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ যে মই নিশ্চয়কৈ আপোনালোকৰ মাজত ট্ৰেডিং ৰিলেটেড যিমানবোৰ নলেজ মই গেইন কৰিছোঁ, সেইখিনি কথা আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আৰু সমান্তৰালভাৱে যিমান কম সময়ৰ ভিতৰত পাৰোঁ মই মানে মূলধন মই এৰেঞ্জ কৰিবৰ ব্যৱস্থা কৰিম। আৰু ইয়াৰ লগতে এই মূলধন এৰেঞ্জ নোহোৱা দিনকেইটাৰ মাজত মই আপোনালোকৰ ট্ৰেডিং ৰিলেটেড যিবোৰ নিউজ হওক বা এনালাইচিছ হওক বা ট্ৰেডিং ৰিলেটেড যিবোৰ শিক্ষা, সেই ধৰণৰ বস্তুখিনি মই আপোনালোকক ভিডিঅ' আকাৰে প্ৰকাশ কৰিম। তেতিয়ালৈকে আপোনালোকক মই এটা মানে আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে আছাম ট্ৰেডাৰৰ সৈতে আপোনালোকে সহযোগ কৰক, আপোনালোকে একত্ৰিত হৈ থাকক, আৰু মোক ভিডিঅ' যোগে নহয়, কমেণ্ট যোগে আপোনালোকে মোক উৎসাহিত কৰক। আৰু মোৰ এই ট্ৰেডিং জাৰ্ণিটোত আপোনালোকে এটা অংশ হিচাপে থাকক বুলি মই আশা ৰাখি আপোনালোকৰ মাজৰ পৰা মই আজি বিদায় লৈছোঁ। আৰু